বজাৰ পৰা মূলানি ভাতৰ লগত আহা স্বামী শুনা স্বামী পাদৰ চেনটো লাগে কেনে শুঙি ঐ বাবা ঐ খালা শোন সোনকালে দোকানত কি করতে থাকা এনে আছো বহি কি কৰিম আৰু মই এই 100 টাকা লো মামার দোকানে ধরে অলপ বজাৰ মিলে লৈ বজাৰ লিখিলো কিবা এটা এই পেঁয়াজ লইবি আলু লইবি আৰু চেনি আৰু চাহপাত লইবি এই নাপাৰা যায় তই পঢ়া চলা চলি তেওঁ দেখিব ৰ পালেও নিজে গালি পাতিছে দে দে লে 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 চাটনি খাব মানে আজি 10 দিন হ'ল দে আলু আৰু চেনি নিমখ চাহপাত চয়াবিন হ'ব দা লৈ আহ মামাৰ দোকানৰ পৰা লৈবি মামাতে তই যাব বলি যাও মামাতে দোকানৰ পৰা বিল লৈছে মামা আধে কিটা দোকান দিবি মোবাইলতে যায় মই খানা সকল মোবাইলতে মামাৰ দোকানৰ পৰা লৈছোঁ চাল্লা কি হ'ব তই কৈছে মামাৰ দোকান বুলি খালি মামাতে গালিয়ে নাখায় ৰ দাদা পঢ়িলে এইকেইটা দাদা বজাৰত লাগিছিলে এইকেইটা মিলাই দিব দেউতাই নিবে নেকি এই তাত লেখাই আছে চাই লওক নালাগে আজি ভিজে যাব মাল আনি খাই বজাম চালো এনেই মুরগি চিমৰা তই এইবিলাক কি লৈছে খালি 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 মোৰ তাক আনবে এই গাধা গাধাৰো গাধা আছা তহঁতে হা টাকা কৰি ডাঙৰ দীঘল কৰি তহঁত কিমান দিনে এইবিলাক কি লৈলি চব মিছ কৰি লৈলি দেখোন নিজে মিলে দোকানীতে মিলাইছিলে নিদিলে এই আকৌ যাওঁ ৰ দোকানী মিলাই দিবে মিলাইছিলে নিদিলে আকৌ কি কৰে মিলাই দিবেছিল মিলে মিলে মিলাইছো না তোমাৰ দে দে হ'ব নেকি মই কিবা কৰিব লাগিব আৰু কি পাগলা চলি কি বা মিলাই দিব লাগে এটা বুজি নাপাওঁ দোকানী মিলে দিবে দোকানী মিলাইছিলে নিদিলে মই যি কৰিব কিবা কৰিব লাগিব বুঢ়া ধৰিলে গালি পাৰি বুঢ়া গালি পাৰ পাৰকৈ থাকে মোক লাগছি নিদিলে বুঢ়া মামাৰ গুচি যাবা
Bro আজি খুশ হয়ে যাবো ওই যাব না 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 তো মিলে নবি Diego, influência!